হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। মই আপোনালোকৰ মাজত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে মই আজি ব্ৰইলাৰ আৰু পচলা ৰেচিপি, ব্ৰইলাৰ মাংস পচলাৰ লগত কেনেকৈ বনাব পাৰে মই আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই যাব। আৰু মই কেনেকৈ বনাইছোঁ তেনেকৈ বনাই খাবচোন এবাৰ ঘৰত, সকলোৱে টেষ্টি পাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কলৰ পচলাৰ লগত আজি আমি ব্ৰইলাৰ বনাম না বছ। এয়া আমি মাংস লৈছোঁ 1 কিলো। মাংসখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু এয়া পচলাখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি হ'ল পিঁয়াজ, সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইখিনি হ'ল জিৰা গুড়ি, আৰু এইটো হ'ল জালুকৰ গুড়ি, আৰু এইটো তেজপাত 3 খিলা লৈছোঁ, আৰু এইটো হ'ল আদা, ৰহুন আৰু জলকীয়া খুন্দনাত খুন্দি লৈছোঁ অলপমান। আৰু এইফালে হ'ল আমাৰ মাংসখিনি ভালকৈ ধুই লৈছোঁ। আৰু এইটো হ'ল আঠিয়া কলৰ পচলা, আমি যিটো বনাম ব্ৰইলাৰৰ লগত সেইটো। এয়া আমি এতিয়া কেৰাহী এটা তেল দিছোঁ প্ৰয়োজন অনুসৰি, আৰু তেলটো গৰম হ'বলৈ দিছোঁ। তাৰপিছত ইয়াতে দিম আমি তেজপাত 3 খিলা। তেজপাত 3 খিলা আমি দি দিছোঁ, অলপ লৰাই দিছোঁ। তাৰপিছত আমি ইয়াতে দিম কাটি লোৱা পিঁয়াজখিনি, ইয়াতে এইবাৰ দি দিম। এয়া কাটি লোৱা পিঁয়াজখিনি ইয়াতে দি দিলোঁ, আৰু আমি ইয়াত এতিয়া ভালকৈ লৰাই দিম আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ দিম। তাৰপিছত ইয়াতে দিম আমি আদা, ৰহুন, জলকীয়া যে খুন্দি থৈ দিছিলোঁ এইখিনি দিম। তাৰপিছত ইয়াতে আমি দিম জিৰা গুড়ি 1 চামুচ, আৰু তাৰপিছত দিম আমি জালুকৰ গুড়ি 1 চামুচ। তাৰপিছত এইখিনি অলপ ভালকৈ লৰাই দিম যাতে এইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এই মছলাৰ পৰা যি কেঁচা গোন্ধ থাকে, এই গোন্ধখিনি যাতে নোহোৱা হয় অলপ ভালকৈ লৰাই দিম। অলপ ভালকৈ অকণমান ভাজি লওঁ। এয়া আমাৰ ভাজা হৈ গ'ল। এতিয়া আমি ইয়াতে দিছোঁ মাংসখিনি। এই মাংসখিনি ইয়াতে ভালকৈ লৰাই দিম। এইবাৰ আমি ভালকৈ লৰাই দিছোঁ যাতে মছলাৰ লগত মাংসখিনি মিক্স হৈ যায় ভালকৈ। তাৰপিছত ইয়াতে আমি প্ৰয়োজন অনুসৰি নিমখ দিম। তাৰপিছত আকৌ যিখিনি পৰিমাণৰ আমাক হালধি লাগিব, এইখিনি হালধিখিনি ইয়াতে দি দিম। মই 2 চামুচ হালধি দিছোঁ। তাৰপিছত আকৌ অলপমান আমি মিক্স কৰি দিম, নিমখ হালধিখিনি যাতে মাংসত ভালকৈ মিক্স হৈ যায়। এইখিনি আকৌ অলপ লৰাই দিম। এইখিনি ভালকৈ মিক্স কৰি দিলোঁ। এতিয়া আমি ঢাকনিৰে ঢাকি দিম। এয়া আমাৰ মাংসখিনি অলপ অলপকৈ সিজি উঠিছে। ইয়াতে মই 2টা কাটি লোৱা আলু দি দিছোঁ। আলুখিনি ধুনীয়াকৈ অলপ মিক্স কৰি দিছোঁ মাংসৰ লগত। তাৰপিছত ইয়াতে দিম আমি কাটি থোৱা পচলাখিনি, মই ইয়াতে দি দিছোঁ মাংসত। মই পচলাখিনি সৰু সৰুকৈ কাটিছোঁ, কাৰণ মই সৰু সৰুকৈয়ে ভাল পাওঁ পচলাখিনি। আপোনালোকে যদি ইমান সৰুকৈ ভাল নাপায়, ইয়াতকৈ অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'ব পাৰে। এয়া মই মাংসটো ধুনীয়াকৈ পচলাৰ লগত মিক্স কৰি দিছোঁ, অলপমান লৰাই দিছোঁ যাতে পচলাখিনি মাংসৰ লগত ধুনীয়াকৈ মিক্স হৈ যায়। এয়া দেখিছেনে? এয়া মাংসখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল অলপ পচলাৰ লগত। তাৰপিছত ঢাকনিৰে ঢাকি দিছোঁ, অলপ সিজিবলৈ দিছোঁ। এয়া আমাৰ পচলাখিনি ভালকৈ সিজি উঠিছে, দেখিছেনে? পচলাৰ পৰা অলপ অলপকৈ পানী ওলাইছে।
মাংস আৰু আলুখিনি ভালকৈ সিজিবৰ কাৰণে মই ইয়াতে পানী এড কৰিম। আপোনালোকে প্ৰয়োজন অনুসৰি পানী দিব। এয়া মই ইয়াতে পানী এড কৰি দিছোঁ আৰু অলপ সিজিবলৈ দিম এইখিনি। এয়া আমাৰ মাংসৰ আঞ্জা হৈ গ'ল। এয়া ইমান ধুনীয়া কালাৰ হৈছে দেখিছেনে? আপোনালোকেও এবাৰ ঘৰত বনাই কিনে এই ৰেচিপিটো খাবচোন। বহুত ধুনীয়া লাগে, ইমান টেষ্টি। এয়া মই মাংসখিনি এটা প্লেটত ওলাই লৈছোঁ, দেখিছেনে? মই ভাত বাঢ়ি লৈছোঁ এইটো। আৰু এইফালে মই মাছৰ আঞ্জা বনাইছোঁ কঁঠালৰ গুটিৰ লগত, চাওকচোন। আৰু এইটো দালি। মই এতিয়া ভাত খাওঁ। বাই বাই। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকৰ? যদি ভিডিঅ'টো ভাল লাগিছে আৰু ৰেচিপিটো যদি ভাল লাগিছে, সকলোৱে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইকো কৰিব আৰু কমেণ্টো কৰিব। আৰু এই ৰেচিপিটো সকলোৱে এবাৰ ঘৰত বনাই চাবচোন, কিমান টেষ্টি হয় এই ৰেচিপিটো। সকলোৱে খাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। থেংক ইউ।